আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ মোৰ অন্য এটা ব্লগ। আজি পিছে ব্লগটো ষ্টাৰ্ট কৰা বহুত দেৰি হৈ গ'ল, মানে কাম বহুত আছিলে আৰু ষ্টাৰ্ট কৰিম বুলি ভাবি থাকোঁতে এনেকৈ থাকি গ'ল আৰু এতিয়া আবেলি হৈ গ'ল। আমি অলপ আগত আলু চাট খাইছিলোঁ আৰু মই কেনেদৰে আলু চাট বনাওঁ তাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে এবাৰ ট্ৰাই কৰি চাব। মই খুব সাধাৰণভাৱে আৰু কম বস্তুৰে বনাইছোঁ, তেনেহ'লে ভিডিঅ'টো চাওকচোন, কেনেকুৱা লাগে জনাব। আলু চাট বনাবলৈ মই 3টা বইল আলু লৈছোঁ, এইকেইটা কাটি ল'ম ধুনীয়াকৈ। বিলাহী এটা মিহিকৈ কাটিছোঁ আৰু 2 চামুচ নেমু ৰস, ভুজিয়া, পিঁয়াজ, জলকীয়া কাটি লৈছোঁ। বাকীখিনি মই কি মিক্স কৰোঁ দেখাই যাম বাৰু ভিডিঅ'টোত। প্ৰথমে আলুখিনি কাটি লওঁ। চাইজটো আপোনাৰ মতে কাটিব, কিমান চাইজৰ লাগে। গোল গোলকৈও কাটি ল'ব পাৰে যদি বিচাৰে। এইখিনি কেঁচাকৈও চাট বনাই খাব পাৰে, কিন্তু মই আজি অকণমান তেলত ভাজি ল'ম। আলুখিনি কটা হৈ গ'ল, এতিয়া তেলত ভাজি ল'ম। কেৰাহী এখন পাতি লৈছোঁ আৰু এতিয়া অকণমান মাষ্টাৰ্ড অইল দিছোঁ। এতিয়া তেল গৰম হৈছে আৰু মই আলুখিনি দি দিছোঁ। আপুনি বিচাৰিলে ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু মই এনেদৰে অকণমানহে ভাজি ল'ম, যাতে মই মছলা কিছুমান দি দিম। কেঁচাকৈও খাব পাৰি আলুখিনি এনেদৰে, মানে বইল আলুখিনি ভাজি নোলোৱাকৈও চাট বনাব পাৰি। তাতে মই কাটি থোৱা বিলাহী অকণমান দিছোঁ, গোটেইখিনি নিদিওঁ। অকণমান পিঁয়াজ দিছোঁ। অকণমান জলকীয়া। আৰু হালধি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিব। ক'লা নিমখ দিলে বিৰাতে ভাল হয়, কিন্তু আজি মোৰ ওচৰত ক'লা নিমখ নাই, সেইকাৰণে এইটো নিমখে দিছোঁ। আকৌ এবাৰ লৰাই লওঁ। অকণমান ৰঙা জলকীয়া গুড়ি দিছোঁ, কালাৰটো ভাল আহিব আৰু অকণমান জ্বলা হ'ব। অকণমান চাট মছলা দিছোঁ। চাট মছলাটো আপুনি পাছতো দিব পাৰে। আৰু অকণমান জিৰা গুড়ি দিম এতিয়া। আকৌ এবাৰ ভালদৰে মিক্স কৰি লওঁ।
আলুখিনি অকণমান গোল্ডেন কালাৰ হৈছে এতিয়া আমি এইখিনি বেলেগ এটা বাটিত কাঢ়ি ল'ম আলুখিনি ৰেডি হৈ গ'ল এতিয়া বিলাহীখিনি দি দিম ইয়াতে বিলাহীৰ জোলখিনি মই দিয়া নাই নহ'লে ভাল নালাগিব এতিয়া পিঁয়াজ দিম কেঁচা পিঁয়াজ দিলেও খাবলৈ ভাল লাগে আৰু এতিয়া কাটি থোৱা জলকীয়াখিনি দিছোঁ আমি চাট মছলা আগতীয়াকৈ দিলোঁৱেই ইয়াতে 2 চামুচ নেমু ৰস দিছোঁ নেমু ৰসৰ সলনি আপুনি তেতেলী পানীও দিব পাৰে আকৌ এবাৰ মিক্স কৰি লওঁ অকণমান ভুজিয়া দিছোঁ বাকীখিনি প্লেটিঙত দিম দেখিবলৈ বিৰাট ধুনীয়া লাগিছে আৰু খাবলৈও ভাল হ'ব এতিয়া আমি প্লেটিং কৰিম তাৰ বাবে মই এখন ডিছ লৈ লওঁ প্লেট এখন লৈছোঁ আৰু এতিয়া আলু চাটখিনি ইয়াত দি দিম এতিয়া মই ইয়াৰ ওপৰত ভুজিয়া দিম অকণমান টমেটো চচ দি দিম আপুনি দৈও দিব পাৰে আমাৰ আলু চাট ৰেডি হৈ গ'ল টেষ্টি আলু চাট তেতিয়াহ'লে আমি এতিয়া আলু চাট খাই লওঁ ৰেচিপিটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন সৰু ল'ৰা ছোৱালীও খাব পৰাকৈ বনাইছোঁ বহুত বেছি জ্বলা বা মছলা বেছিকৈ দিয়া নাই স্পেচিয়েলি মোৰ ভাগিন আহি আছে তাইৰ কাৰণে বনাইছোঁ আৰু তাই আলু চাট বা পানী পুৰি চানা ভুজিয়া এইবোৰ খাই ভাল পায় ভাত খাবলৈ একেবাৰে মন নকৰে সেইটো বেয়া কথা বাৰু তথাপিতো তাইৰ কাৰণে বনাইছিলোঁ তাই খাই বহুত বেছি ভাল পাইছে আপোনালোকেও ট্ৰাই কৰিব পাৰে কম সামগ্ৰীৰে বনাইছোঁ আৰু একেবাৰে ইজি ৰেচিপি হয় গতিকে এবাৰ ট্ৰাই কৰিব আৰু কেনে পালে মোক জনাব এতিয়া আমাৰ আবেলি চাহ তাহ খোৱা হৈ গ'ল আৰু এতিয়া বৰ বিশেষ কাম নাই অকণমান ওলাই যাম ওচৰৰ দোকান এখনলৈ যাম কিবা কিবি আনিবলগীয়া আছে খোৱা বস্তু তাৰপিছতে মই মোৰ ভাগিনক দেখাইছোঁ আপোনালোকক মই বোলে পুৰা ষ্টাইল কৰি আছে এজনী আমাৰ টিকলি হাই বৈদিয়া Hi friends. তোমাৰ নামটো কি Namaskar, my name is Jessica Gogoi. কোন স্কুলত পঢ়া তুমি Isla English School. মাহঁতক কিমান মিছ কৰিছা কৈ দিয়া মাহঁতে ভিডিঅ' চাব নহয় বহুত মিছ কৰিছে কালে বেছি মনত পৰিছে ভণ্টিলে তাই অকণমানি ভনীয়েক এজনী আছে নামটো কুহি মানে মোৰ সৰু ভাগিন তাইলৈ খুব মনত পৰিছে বোলে কান্দি আছিলে আজিৰ দিনত এতিয়া পিছে মনটো ভাল হৈছে ষ্টাইল কৰিবলৈ পাইছে যে ষ্টাইল কৰিলে মন ভাল হৈ যায় হয়নে ষ্টাইল কৰিলে মন ভাল হৈ যায় আৰু মেখেলা চাদৰ পিন্ধি ফটো মাৰিম বুলি কৈছিলে কিন্তু ইমান গৰমত মেখেলা চাদৰ পিন্ধাবলৈ মন নগ'ল
কাইলৈ ফটো মাৰি দিব লাগিব, নহ'লে আকৌ ঠেহ পাতি থাকিব। যদি ফটো মৰা হয় আপোনালোকৰ লগত পিকচাৰবোৰ শ্বেয়াৰ কৰিম বাৰু। এতিয়া আমি দুজনী বজাৰলৈ যাওঁ, বজাৰলৈ মানে ওচৰৰ দোকানখনলৈ যাওঁ। বস্তু কিছুমান কিনিবলগীয়া আছে, সৰু সুৰা বস্তু। আমি বস্তুবোৰ কিনি আনো, তাৰপিছতে মোৰ অকণমান কাম আছে, কামখিনি কৰি লওঁ। একেবাৰে ৰাতি ডিনাৰ বনোৱা টাইমত আপোনালোকক আকৌ লগ পাম। বাই বাই দিয়া, এতিয়া কাৰণে বাই বাই। আমি বজাৰ কৰি আহিলোঁ। বজাৰ কৰি অহাৰ পিছত ভিডিঅ' কৰা নহ'ল, যিহেতু মোক কৈছিলোঁৱে মোৰ আজি বহুত কাম আছে। কামখিনি কৰি আদায় কৰিলোঁ। এতিয়া গাটো আকৌ এবাৰ ধুই আহিলোঁ। বহুত বেছি গৰম হয় আজিৰ দিনটো। এতিয়া 8:30 বাজিছে। মই যাওঁ পাকঘৰলৈ। আজি সোনকালে ভাত বনাব লাগিব, নহ'লে গুণগুণ শুই যাব। ভাত পানী বনাওঁ বুলি সোনকালে দেৰি নকৰোঁ। আজি বনাওঁ গাহৰি মাংস আৰু কচু থুৰ। মই কেনেদৰে বনাওঁ আপোনালোককো দেখাম। যদি আপোনালোকে এনেদৰে খোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন। তেনেহ'লে দেৰি নকৰাকৈ ব'লক পাকঘৰলৈ যাওঁ। এই ৰেচিপিটো বনাবলৈ আমাক কি প্ৰয়োজন হ'ব আপোনালোককো এবাৰ দেখাই লওঁ। মই লৈছোঁ গাহৰি মাংস, তাৰপিছতে পিঁয়াজ লৈছোঁ, মিহিকৈ কাটি লৈছোঁ। বিলাহী লৈছোঁ, জলকীয়া দুফাল কৰি লৈছোঁ। আদা নহৰু অলপ থেতেলিয়াই লৈছোঁ। মই পেষ্ট বনোৱা নাই, আপুনি বিচাৰিলে পেষ্ট বনাই ল'ব পাৰে। আলু মিডিয়াম আকাৰত কাটি লৈছোঁ এনেদৰে। আৰু কচু থুৰ আছে, কচু থুৰখিনি খুব ধুনীয়া, একেবাৰে কুমলীয়া অংশটো লৈছোঁ মই। এতিয়া এইটো এনেদৰে দি দিব পৰা হ'ব, অকণমান কাটি কাটি। মছলাৰ ভিতৰত আছে ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু চিকেন মছলা অলপ। এতিয়া মই জল্দি মাংস বনাবলৈ যাওঁ। কেনেদৰে বনাম আপোনালোককো দেখাই থাকিম, আৰু তাত কি এড কৰোঁ আপোনালোকক ভিডিঅ'টোৰ লগে লগে দেখাই গৈ থাকিম। কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাতে দিছোঁ মিঠাতেল। গৰম হৈছে, এতিয়া থেতেলিয়াই আৰু আদা নহৰুখিনি দি দিছোঁ। লগতে মই জলকীয়াখিনিও দি দিম। ইয়াৰ কেঁচা গোন্ধটো যোৱাৰ পিছত আমি পিঁয়াজখিনি দিব পাৰিম। কেইছেকেণ্ডমান আমি এইখিনি ভাজি লওঁ, তাৰপিছতে পিঁয়াজখিনি দি দিম। এতিয়া মই ইয়াতে দিছোঁ পিঁয়াজখিনি কাটি থোৱা। ভালদৰে এবাৰ মিক্স কৰি দিম। পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন কালাৰ হোৱালৈকে আমি ভাজি থাকিম। গল্ডেন কালাৰ হৈছে পিঁয়াজখিনি। এতিয়া মই ইয়াতে বিলাহী এড কৰি দিম। আপুনি মাংসখিনিও দিব পাৰে এইটো সময়ত, মই কিন্তু প্ৰথমে বিলাহীখিনি দি লৈছোঁ। মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াতে নিমখ দিম। নিমখ, হালধি আৰু মছলাখিনি এড কৰি দিম। নিমখ দিছোঁ, এয়া হালধি, বিলাহীখিনি গলি যোৱালৈকে আমি ভাজি থাকিব লাগিব। জুইৰ ফ্লেমটো বহুত বেছি কৰি নিদিব। অকণমান চফ্ট হ'লে মই ইয়াতে গুড়ি মছলাখিনি এড কৰি দিম। এতিয়া ঢাকোন দি ভাপত অকণমান সময় বিলাহীখিনি গলিবলৈ দিম। বিলাহীখিনি অকণমান চফ্ট হৈছে, এতিয়া মই গুড়ি মছলাখিনি ইয়াতে দি দিছোঁ। ভালদৰে মিক্স কৰি ল'ম।
তেলখিনি জ্বলি যাব পাৰে, গতিকে মই ইয়াত অকণমান পানী এড কৰি দিছোঁ। বহুত বেছি দিয়া নাই, মছলাখিনি নালাগিবলৈ আৰু ভালদৰে বিলাহীবোৰ সিজিবলৈ। এই মছলাখিনি যেতিয়া তেল এৰিবলৈ ষ্টাৰ্ট কৰিব, তেতিয়া আমি ইয়াত মাংস এড কৰিম। তেলখিনি ধুনীয়াকৈ ছেপাৰেট হৈ আহিব যেতিয়া মছলাখিনি ভালদৰে সিজিব আৰু বিলাহীখিনি একেবাৰে গলি চফ্ট হৈ যাব। এতিয়া প্ৰায় হৈছেই, কিন্তু আৰু অকণমান হ'বলৈ দিম আমি। এইখিনিৰ পৰা তেল এৰিবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া আমি মাংসখিনি যোগ কৰি দিম। ধুনীয়াকৈ তেলবোৰ বিৰিঙি উঠিছে। এতিয়া ইয়াতে মাংসখিনি দি দিম মই। পাঁচ মিনিটমান সময় মই এনেদৰে লৰাই ভাজি ল'ম। তাৰপিছতে মই ইয়াত বাকী সামগ্ৰীসমূহ এড কৰি গৈ থাকিম। মই এতিয়া কাটি থোৱা আলুখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি ল'ম। কিছুমান ভাজি ল'ম, তাৰপিছতে মই কচুখিনি ইয়াতে দি দিম। আলু দিয়াৰ পাছত মই 4 মিনিটমান এনেদৰে লৰাই ভাজি থাকিলোঁ ঢাকোন দি ভাপত। এতিয়া মই কচুখিনি দি দিছোঁ ইয়াতে। 3-4 মিনিট এনেদৰে সিজিবলৈ দি তাৰপিছতে মই ইয়াত পানী দিম। এনেদৰে খাবলৈ বিৰাটেই টেষ্টি হয়, আপুনি এবাৰ বনাই চাবচোন। মই ভালদৰে মিক্স কৰি লৈছোঁ। মই কেইমিনিটমান এনেদৰে অকণমান কচুখিনি লেৰেলি ল'ব দিছোঁ। তাৰপিছতে মই পানী এড কৰি দিম। বিচাৰিলে কচুখিনি কুকাৰত বইল কৰি ল'বও পাৰে, কিন্তু মই এনেদৰে দিছোঁ। মোৰ 4 মিনিট হৈ গ'ল। এতিয়া মই ইয়াতে পানী যোগ কৰি দিম। পানী আপোনাৰ ইচ্ছা অনুসৰি দিব, আপোনাৰ কিমান পানীৰ প্ৰয়োজন হয়। আলু আৰু মাংস সিজিবলৈ এতিয়াও বাকী আছে, গতিকে পানী অকণমান সৰহকৈ দিব। আৰু অকণমান পানী দি দিছোঁ। মই এতিয়া 10 পৰা 15 মিনিটমান সময় উতলিবলৈ দিম ঢাকোন দি। মাজে মাজে চেক কৰি থাকিম আৰু। তাৰপিছতে মোৰ কাৰীখন ৰেডি হৈ যাব। প্ৰায় 15 মিনিট সময় এনেদৰে উতলিবলৈ দিলোঁ। এতিয়া তেলবোৰ ধুনীয়াকৈ বিৰিঙি আহিছে আৰু চব্জিখন হৈ গৈছে। আলু আৰু মাংস সিজিলে। এতিয়া মই অকণমান গৰম মছলা পাউডাৰ দি দিছোঁ শেষত। খুব ধুনীয়া সুগন্ধ এটা আহিছে চব্জিখনৰ পৰা। আপুনি যদি এনেদৰে কচু আৰু গাহৰি মাংস খোৱা নাই, ভিডিঅ'টো চোৱাৰ পিছত এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু বিৰাটেই ভাল লাগিব। পানীৰ পৰিমাণটো আপুনি নিজৰ ইচ্ছা অনুসৰি দিব, কিমান বেছি আপোনাক গ্ৰেভি লাগে বা কিমান পনীয়া লাগে। মোক বহুত বেছি নালাগে, সেইকাৰণে মই ইমানেই দিছিলোঁ। আৰু মোৰ এইখিনি হৈ গৈছে। আৰু আলুবোৰ এপিচ ভাঙি দেখাইছোঁ, ইয়াত ধুনীয়াকৈ ভাঙি গৈছে। 2 মিনিট সময় মই গেছৰ ওপৰতে থ'ম, তাৰপিছতে বন্ধ কৰি দিম। আমাৰ কচু দিয়া গাহৰি মাংস ৰেডি হৈ গ'ল। দেখিবলৈ যেনেদৰে ধুনীয়া হৈছে, খাবলৈ বিৰাটেই টেষ্টি হ'ব। আমি এতিয়া ভাত খাব লৈছোঁ। এয়া হৈছে কলডিলৰ কুমলীয়া কলৰ ভাজি। কেতিয়াবা ৰেচিপিটো দিম বাৰু, খাবলৈ বিৰাটেই ভাল লাগে। আৰু দালি আছে, ঔটেঙা দিয়া দাইল
আমি আজি তেনেদৰে ভাত খাওঁ। যদি আপুনি গাহৰি মাংস এনেদৰে খোৱা নাই, এবাৰ ট্ৰাই কৰি চাব, আপুনি বিৰাটেই ভাল পাব। তেতিয়াহ'লে আমি এতিয়া ভাত খাই লওঁ। আমাৰ ভাত পানী খোৱা হৈ গ'ল। মই পাকঘৰৰ কাম কাজবোৰো শেষ কৰি আহিলোঁ। গাহৰি মাংস ডিছটো খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। আপুনি যদি এতিয়ালৈকে তেনেদৰে খোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন। বনাবলৈ ইজিয়ে হয় আৰু খাবলৈ বহুত বেছি ভাল লাগে। গাহৰি মাংস তেনেদৰে যদি খোৱা নাই, এবাৰ ট্ৰাই কৰি চাব। আৰু আলু চাটৰ ৰেচিপিটোও চাব। যদি তেনেদৰে আলু চাট খোৱা নাই, এবাৰ বনাই চাব। বহুত ইজি হয় বনাবলৈ আৰু খাবলৈ ভাল লাগে। ব্লগটো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। 11:30 হ'ল এতিয়া। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয়, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেতিয়াহ'লে এতিয়ালৈ আহোঁ। গুড নাইট, বাই বাই।